যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিজৰ নিৰ্দেশনাৰ ওপৰত এটা স্পষ্টীকৰণ দিছে যে ক'ত ক'ত কি দোকান খুলিব পাৰিব আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই কথা স্পষ্ট আকাৰে কৈছে যে কোন অঞ্চলত কেনে ধৰণৰ নিৰ্দেশনাৰ মাজেৰে এই দোকানসমূহ খুলিব পৰা যাব। শ্বপিং মলৰ বাদে গ্ৰাম্য অঞ্চলত থকা দোকান পোহাৰসমূহ খুলিব পাৰিব। এই কথা স্পষ্ট কৰিছে গৃহ মন্ত্ৰালয়ে যে গ্ৰাম্য অঞ্চলত শ্বপিং মল খুলিব নোৱাৰিব। চহৰ এলেকাত থকা স্বতন্ত্ৰ দোকান আৰু আৱাসিক এলেকাত থকা দোকানসমূহ খুলিব পাৰিব। এই কথা গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰিছে। কিন্তু চহৰ অঞ্চলত কোনো মাৰ্কেট কমপ্লেক্স অথবা শ্বপিং মলছত নিষেধাজ্ঞা অব্যাহত থাকিব। তাৰ লগতে ই-কমাৰ্চ বাণিজ্যৰ ক্ষেত্ৰতে বিশেষ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। স্পষ্টীকৰণ দিছে যে কৈছে যে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ অৰ্থাৎ জৰুৰী সামগ্ৰীসমূহৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। অৰ্থাৎ ই-কমাৰ্চৰ সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহ'ব, কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতে ই প্ৰযোজ্য হ'ব। সুৰাৰ বিপণীৰ ক্ষেত্ৰত থকা যি নিষেধাজ্ঞা আছে সেই নিষেধাজ্ঞা অব্যাহত থাকিব। এই কথাও স্পষ্ট কৰা হৈছে। আৰু এই ক্ষেত্ৰত আৰু এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে এই নিৰ্দেশনা ৰাজ্যসমূহে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পাৰিব যে ইয়াক কাৰ্যকৰী কৰা হ'ব নে নহয়। ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ পাছতহে সেই ৰাজ্যসমূহত এই নিৰ্দেশনা বলবৎ কৰিব পৰা যাব। সেই নিৰ্দেশনাৰ আমি সেই স্পষ্টীকৰণটো ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যিটো প্ৰেছ ৰিলিজ দিছে সেই প্ৰেছ ৰিলিজটো আমি দেখুৱাই দিছোঁ। তাত সৰ্বমুঠ 4টা বিষয় উল্লেখ কৰি থকা হৈছে। প্ৰথমে তাত কোৱা হৈছে যে গ্ৰাম্যাঞ্চলসমূহত কি কৰিব পাৰিব, দ্বিতীয় তাত উল্লেখ কৰা হৈছে চহৰ অঞ্চলসমূহত কেনেকুৱাকৈ থাকিব, তৃতীয়টো উল্লেখ কৰা হৈছে যে ই-কমাৰ্চৰ ক্ষেত্ৰত কি হ'ব, আৰু চতুৰ্থটো আছে মদৰ বিপণীসমূহ যিবোৰ আছে, সুৰাৰ যি বিপণী আছে সেইসমূহৰ ক্ষেত্ৰত আছে। তাৰ লগতে এইটো কথাও স্পষ্ট কৰি দিয়া হৈছে যে ৰাজ্য চৰকাৰসমূহে বিশেষকৈ কণ্টেইনমেণ্ট জ'ন হিচাপে যিসমূহ ঘোষণা কৰিছে তাত এই ধৰণৰ নিৰ্দেশনা বলবৎ নহ'ব। এই কথা স্পষ্টভাৱে গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা স্পষ্টীকৰণ কৰি দিয়া হৈছে যে এই যি স্পষ্টীকৰণৰ কথা কোৱা হৈছে যে কি দোকান খুলিব পাৰিব বা নোৱাৰিব, এই গোটেই নিৰ্দেশনা বা এই স্পষ্টীকৰণ নিৰ্ভৰ কৰিব ৰাজ্য চৰকাৰসমূহৰ সিদ্ধান্তৰ ওপৰত। ৰাজ্য চৰকাৰসমূহ স্বতন্ত্ৰ হ'ব এইটো দোকান খোলা বা বন্ধ কৰাৰ ক্ষেত্ৰত। আৰু গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হৈছে। লগতে এইটো স্পষ্টতাৰে গৃহ মন্ত্ৰালয়ে কৈছে যে ৰাজ্য চৰকাৰসমূহে যিবোৰ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে নিজ ৰাজ্যত, তাত এই ধৰণৰ কোনো দোকান তাত খুলিব নোৱাৰিব। লগতে ৰাজ্য চৰকাৰসমূহ এই দোকান খোলাৰ ক্ষেত্ৰত নিজাববীয়াকৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব যে যদিহে প্ৰয়োজন হয়, তেওঁলোকে ভাবে যে দোকান খুলিব লাগে তেতিয়াহ'লে খুলিব, আৰু যদিহে তেওঁলোকে ভাবে যে দোকান খোলাটো উচিত নহয় তেতিয়াহ'লে ৰাজ্য চৰকাৰসমূহে নুখুলিব পাৰে। সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু যিহেতু এটা বিভ্ৰান্তৰ সৃষ্টি হৈছিল সকলোৰে মাজত, তাৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এটা ক্লিয়াৰিফিকেশ্যন দিছে, এটা স্পষ্টীকৰণ দিছে যে কোন অঞ্চলত কি থাকিব। প্ৰথম গ্ৰাম্যাঞ্চলত কোৱা হৈছে যে গ্ৰাম্যাঞ্চলত যদি কোনোবা শ্বপিং কমপ্লেক্স আছে সেইখিনি খুলিব নোৱাৰিব, বাকীবোৰ দোকান খুলিব পাৰিব। ৰাজহুৱা যিবোৰ কমাৰ্চিয়েল প্লেচ আছে, কমাৰ্চিয়েল প্লেচৰ যিবোৰ জেগা আছে সেই জেগাসমূহৰ দোকান খুলিব নোৱাৰিব। আৱাসিক অঞ্চলসমূহ যদি দোকান আছে চহৰ অঞ্চলত সেইখিনি খুলিব পাৰিব। কিন্তু চহৰ অঞ্চলত যদি কোনোবা শ্বপিং কমপ্লেক্স আছে বা শ্বপিং মল আছে সেইসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব। লিকাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব তাৰ দোকানসমূহ। আৰু ই-কমাৰ্চৰ ক্ষেত্ৰত একমাত্ৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহে দিব পাৰিব। এই কথা স্পষ্ট কৰি দিছে। কিন্তু এই নিৰ্দেশনা বা এই যি স্পষ্টীকৰণ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দিছে তাৰ লগতে স্পষ্ট কৰি দিয়া হৈছে যে যদিহে ৰাজ্য চৰকাৰে এইসমূহৰ ওপৰত নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে কৰিব পাৰিব। ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ ওপৰতহে দোকান খোলা বা নোখোলাটো নিৰ্ভৰ কৰিব। কিন্তু গৃহ মন্ত্ৰালয়ে তাৰ লগতে স্পষ্ট কৰি দিছে যে এই যি নিৰ্দেশনা দিয়া হৈছে এই নিৰ্দেশনাসমূহ ৰাজ্য চৰকাৰসমূহে যিসমূহ স্থানৰ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে তাত বলবৎ নহ'ব। কিন্তু এই গোটেই নিৰ্দেশনা বা এই গোটেই দোকান খোলা বা নোখোলাৰ বিষয়টো সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। এই কথাও স্পষ্ট কৰি দিয়া হৈছে। আৰু যিহেতু এটা বিভ্ৰান্তৰ সৃষ্টি হৈছিল তাৰ মাজত কি এলেকাত কি নিয়ম অনুসৰি এই গোটেইখিনি কাম কৰিব পাৰিব তাৰ স্পষ্ট নিৰ্দেশনা গৃহ মন্ত্ৰালয়ে স্পষ্টতাৰে ঘোষণা কৰিছে।